তো দোস্ত এবাৰ আহি পাই গ'লো তলাতল ঘৰ আৰু তলাতল ঘৰৰ সন্মুখতে গেট দেখিছে এতিয়া মাস্কটো আপোনাৰ হেৰি কৰা হৈছে মাস্কটো অনিবাৰ্য মাস্কটো পৰিধান কৰিবই লাগিব তো গতিকে এতিয়া আমি টিকেট লোৱা হ'ল সিটলাৰ আগত তো বলক তলাতল ঘৰ সোমাই যাওঁ আৰু ভিতৰখিনি আপোনাক দেখুৱাই আছোঁ চলো চেনিটাইজাৰ কৰিব লাগিব আৰু আমি ইয়াত আহি চেনিটাইজাৰ কৰিম তো আমাৰ চেনিটাইজাৰ কৰা হৈ গ'ল তো এতিয়া ফাইনেলি আমি সোমাই যাম তলাতল ঘৰৰ ভিতৰত কিন্তু তলাতল ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ আগতে মই আপোনালোকক দেখুৱাই আছোঁ সেই বৰটোপ যি বৰটোপ আমাৰ আহোম সৈন্যই চুকাফা চাওলুং চুকাফা দিনৰ যি বৰটোপেৰে মোগলৰ লগত আক্ৰমণ কৰিছিলে আৰু যি মোগলক পৰাস্ত কৰিছিলে বাৰে বাৰে যি মোগলে আমাৰ অসমত আঘাত সানিছিলে পৰাক্ৰমী তেওঁলোকে আমাৰ পৰাক্ৰমী আহোমসকলৰ লগত যিটো যুঁজ দিছিলে 17বাৰ সেই 17বাৰ এইখিনি বৰটোপ চাওক এইখিনি বৰটোপেৰে এই সৈন্যখিনিৰ লগত শত্ৰুপক্ষৰ লগত আচলতে যুঁজ কৰিছিলে তো এতিয়া ব'লক ভিতৰলৈ সোমাই গৈ থাকোঁ এয়া হ'ল বৰটোপখিনি এতিয়া আগৰ দিনত এই বৰটোপে আছিলে তো ব'লক ভিতৰলৈ গৈ থাকোঁ দোস্ত আমি আহি তলাতল ঘৰ পাই গ'লোহি এতিয়া তলাতল ঘৰৰ ওপৰত উঠি যাম তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু মাস্কটো অনিবাৰ্য মাস্কটো পিন্ধিবই লাগিব তো গতিকে মাস্কটো আমি পিন্ধি থাকিম আৰু উশাহ ল'বলৈ অসুবিধা হৈছে মই কিন্তু খুলি দিম পুৰা খোজকাঢ়ি দিছোঁ ভাগৰ লাগি গৈছে তো মাস্ক খুলি দিবলৈ মই বাধ্য মাস্ক খুলি দিছোঁ আৰু পাই গ'লোহি তো তলাতল ঘৰৰ ভিতৰততো সোমাব নিদিয়েই তো গতিকে ওপৰে ওপৰে যিমানখিনি পাৰোঁ আপোনালোকক মই দেখুৱাই আছোঁ চাই থাকক আপোনালোকে তো দোস্ত তলাতল ঘৰৰ ভিতৰত আৰু তলাতল ঘৰত কিমান দৰ্জা কেনি গ'লে ক'ত পাই চাওক এইফালে আহিলোঁ এইফালে পালোহি আপোনালোকে তলাতল ঘৰলৈ আহিছে চাগে আকৌ আহি পালোঁ এইফালে আকৌ এখন দৰ্জা আকৌ এইফালে আহিলোঁ ক'ত আমি ঘূৰি ফুৰিম আৰু তলাতল ঘৰ এয়া হৈ গ'ল তলাতল ঘৰৰ তললৈ নামি আহি আছোঁ আৰু আচলতে তলাতল ঘৰত ৰজাই কোনটো ঠাইত আছিলে কোনটো কোঠাত আছিলে তো মই ভাবিবলৈ বাধ্য হৈ গৈছোঁ তো ৰাণী কোনটো কোঠাত গৈছিলে মই এইটো বিচাৰি যাম আজি হয় চাওক যেনিয়ে দৰ্জা সৰু দৰ্জা এখন সৰু দৰ্জা আমি আহি আকৌ ক'ত ওলালোঁ নে বাহিৰত ওলালোহি আমি ওলাই গ'লে বাহিৰত আকৌ যদি আমি এইফালে যাওঁ আমি একে ঠাইতে ওলালোঁ আচলতে ভিতৰ সময়খিনি বন্ধ কৰি দিছে ভিতৰবিলাক বন্ধ কৰি দিছে এইবিলাক সুৰংগ আছিলে সুৰংগবিলাক চব বন্ধ কৰি দিছে ৰ'ব মই সুৰংগটো দেখাইছোঁ এটা সুৰংগ আছে মই যেতিয়া এইটো ঘৰ এই তলাতল ঘৰত যেতিয়া ব্ৰিটিছৰ দিনত যেতিয়া ব্ৰিটিছে আক্ৰমণ কৰিছিলে তেতিয়া আছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহ আছিলে আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনতে ব্ৰিটিছৰ আক্ৰমণ হৈছিলে তেতিয়া 300 ব্ৰিটিছ সৈন্য এই তলাতল ঘৰৰ ভিতৰলৈ সোমাই গৈছিলে ৰজাৰ পাছে ৰজাক মাৰিবৰ কাৰণে কিন্তু সেই 300 সৈন্যৰ ভিতৰত প্ৰবাদ আছে 300 সৈন্যৰ ভিতৰত এজনো সৈন্য ব্ৰিটিছৰ সৈন্য এজনো বাহিৰলৈ ওলাই নাহিলে তো গতিকে আমি ওলাব পাৰোঁ ন চাই থাকোঁ ব্লগিং কৰি আছোঁ মই তো বলক গোটেইখিনি দেখুৱাই আছোঁ মই এয়া হৈ গ'ল আমাৰ তলাতল ঘৰৰ কাহিনী চাওক মোৰ লগত আছে হিটলাৰ আৰু হিটলাৰক মই দেখুৱাই আছোঁ কাৰণ এইখিনি হ'ল আমাৰ পৈতৃক সম্পত্তি আমাৰ চাওলুং চুকাফাৰ যি এই মহান এই কাৰুকাৰ্য মহান নিদৰ্শন এই 600 বছৰীয়া ৰাজত্বকালত চাওলুং চুকাফাই যি পৰাক্ৰম আৰু যি ঐতিহাসিক সম্পদসমূহ এৰি থৈ গৈছে তাকে লৈ আমি গৌৰৱান্বিত সদৌ অসমবাসী আমি গৌৰৱান্বিত তো আপোনালোকে চাই থাকক ভিডিঅ'টো ইয়াত এইটো ঘৰৰ ভিতৰত কেনেকৈ আক্ৰমণ কৰিব সৈন্যসকলক আচৰিত কথা কেনেকৈ কোনফালে কেনি আক্ৰমণ কৰিছে মানে কোনেও একো ধৰিবই নোৱাৰে তেতিয়া দিনতে চাওক কিমান ইঞ্জিনিয়াৰিং কিমান এটা ইমান ধুনীয়া আৰ্ট কেনি ক'ত মানে ক'ত ওলাব কোনো ঠিকনাই নাই তো ভাল লাগিছে ইয়াতে এইটো হয়তো চাগে এইটো কোনোবা ৰজাক দিয়া চাগে এইটো কোনোবা টকাৰ কোঠাই আছে এটা কোঠা নিচিনা লাগিছে এটা ৰুমৰ নিচিনা লাগিছে
এইটো এটা ৰুমেই হয়। তো কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে এইটো যদি আগতে ৰাজ কৰি থাকিলেহেঁতেন ৰজা কইনা দিলে তেতিয়া আমাক ঘূৰাব দিলেহেঁতেন নিদিলে কি কৰিলে আৰু তেতিয়া কি কৰিলে ফুলত দিলেহেঁতেন ফুলত তো বলক বাহিৰলৈ ওলাই যাওঁ আৰু এনেকুৱা সৰু সৰু কোঠা ঢেৰ কোঠা আছে এইফালে আহা তো আমি বহুত দূৰ গুচি আহিলোঁ হিটলাৰো মই নাই এইফালে নোসোমাই এইফালৰ পৰা সোমাই আহিলোঁ তো এবাৰ বাহিৰত ওলাই গ'লোঁ তো বন্ধুসকল তলাতল ঘৰৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে মোক প্লিজ জনাব আৰু এইবিলাক কয় মই আচলতে মই শেষ কৰিব নোৱাৰোঁ ইমান মোৰ বুৰঞ্জীৰ জ্ঞান নাই তো গতিকে মই ভাবোঁ মই ওপৰৰ পৰাই মই আপোনাক কথাখিনি কৈছোঁ চালে বেৰে কোবোৱা নিচিনা হৈছে আচলতে মোৰ কথাবিলাক তো আপোনালোকে যিসকল আমাৰ অসমৰ যিসকল বুৰঞ্জীবিদ আছে বুৰঞ্জীবিদসকলে হয়তো আপোনালোকক বহুত ভালদৰে মোতকৈ বুজাব পাৰে আৰু মোতকৈ বহুত ভালদৰে আপোনাক বুজাই কৈছে তো গতিকে কিনো ক'ম নিজে কনফিউজ হৈ গৈছোঁ মই আগতে সৰু হৈ থাকোঁতে আহিছিলোঁ যেতিয়া মই হিটলাৰৰ সমান হৈ আছিলোঁ হিটলাৰৰ সমান হৈ থাকোঁতে মই ইয়াত আহিছিলোঁ আজি আকৌ নেক্সট টাইম মই এইবাৰ 3 নম্বৰ বাৰ মই সোমাইছোঁ তো ভাল লাগে মই আহি থাকোঁ ভাল লাগে আপোনালোক ক'ৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা না ঠিক আছে লখিমপুৰ হয় তো যিসকল আমাৰ অসমৰ বুৰঞ্জীবিদ আছে বুৰঞ্জীবিদসকলে হয় ইতিমধ্যে বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰি দেখুৱাইছে আপোনালোকৰ তলাতল ঘৰৰ বিষয়ে মইতো নতুনকৈ ক'বলগীয়া একোৱেই নাই তো গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বাই 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 শিমলুগুৰি শিলসাগৰ মানে ইয়াৰ চৰাইদেউৰ ওচৰত শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্ট আমাৰ হিটলাৰ কি হৈছে শুনকচোন হিটলাৰ কি হৈছে শুনক কি হৈছে তোমাৰ কি হৈছে তুমি কি হৈছে পগলা হৈছা কি কাৰণে পগলা হৈছা তুমি আমাৰ হিটলাৰ আৰ্কিটেক্টৰ যিবিলাক মানে আমাৰ এইবিলাক দৰ্জাৰ মানে ডিজাইনবিলাক দেখি পগলা হৈ গৈছে এতিয়া বনালে কেনেকৈ আচলতে বস্তু বনালে কেনেকৈ আৰু ঘনশ্যাম খনিকৰ যিজনে বনাইছিলে আৰু সেইজন খনিকৰ হত্যা কিয় কৰা হ'ল এইটো এটা বৰ ডাঙৰ প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই আৰু গতিকে মই এইটো প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰোঁ